নমস্কাৰ বন্ধুসকল, মই বিতুপন বুঢ়াগোহাঁই আপোনালোকক মোৰ ইউটিউব চেনেল বিতুপন চুৱললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোকে প্ৰথমবাৰ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আপোনালোকে আজি টাইটেলটো বা থাম্বনেইলটো দেখি গম পাইছে চাগে যে ভিডিঅ'টো কিহৰ ওপৰত। গতিকে চাওঁ হওক লেটা পলু কেনেকৈ হয় বা ই কি খায় আৰু কেনেকৈ তাক ডাঙৰ কৰা হয় আৰু আমি কেনেকৈ তাক টেষ্ট লগাই বনাই খাব পাৰোঁ চাওঁ। আপোনালোকে দেখি আছে যিখিনি এইখিনি হৈছে এৰী পলু বা লেটা পলু। এইখিনি বৰ্তমান কেঁচেৰু গছৰ পাতত থোৱা হৈছে কাৰণ সিহঁতি এতিয়া যথেষ্ট ডাঙৰ হৈছে। আৰু যেতিয়া এইবিলাক সৰু হৈ থাকে তেতিয়া এৰা গছৰ পাত খায় আৰু এতিয়া এইবিলাক আপোনালোকে দেখিছে পাতবিলাক খাই খাই সিহঁতি নাইকিয়া কৰি গৈছে আৰু এফালৰ পৰা পাতবিলাক খাই নাইকিয়া কৰি যায় বা শুকান কৰি যায় আৰু এইফালে সিহঁতি নিজৰ নিজৰ বাঁহ এটা বান্ধিবলৈ ধৰে আৰু এই বাঁহটোৰ পৰা সিহঁতক উলিয়াই এটা এটাকৈ উলিয়াই এইফালে শুকান পাতত বস্তাত ভৰাই থোৱা হয় বা ভৰাই বস্তাত এনেকৈ বান্ধি থোৱা হয়। তাৰপিছত বস্তাত বান্ধি কেইদিনমান থোৱাৰ পিছত পৰিপক্ক হয় তেতিয়া ইহঁতক এনেকৈ উলিয়াই আমি খাবলৈ ৰেডি কৰোঁ বা বিক্ৰী ৰেডি কৰোঁ। সেইখিনি দেখিলে কেনেকৈ লেটা পলু ডাঙৰ হয় বা আমি কেনেকৈ তাক পাব পাৰোঁ। কিন্তু আমি এতিয়া চাওঁ হওক কেনেকৈ আমি তাক বনাব পাৰোঁ বা কেনেকৈ তাক সুস্বাদুকৈ ৰান্ধি খাব পাৰোঁ তাকে আমি চাওঁ হওক আজিৰ ভিডিঅ'ত। আৰু সবিশেষ জানিবলৈ শেষলৈকে চাই থাকক। এইখিনি মই বইল কৰা পানী লৈছোঁ বা অলৰেডি বইল হৈ থকা পানী। ইয়াতে মই এতিয়া এটা এটাকৈ এইখিনি লেটাখিনি দি দিছোঁ। আমি বেছি দেৰি গৰম নকৰোঁ ইয়াক বা বেছি দেৰি বইল নকৰোঁ যিহেতু মোৰ পানীখিনি অলৰেডি গৰম হৈ আছিলে। তাতে যিমান আমাৰ দৰকাৰ হয় সিমান আমি নিজৰ প্ৰয়োজন সাপেক্ষে লেটা পলুখিনি দি ল'ম আৰু দিয়াৰ পাছত আপোনালোকে যিমান মন যায় সিমান দিব পাৰে। আজি মই অলপ বেছিকৈ বনাইছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। আৰু গোটেইখিনি দি হোৱাৰ পিছত তাক আমি ভালকৈ এবাৰ লৰাই দিম বা পানীখিনিত তিতিবলৈ দিম যাতে কোনো এটা শুকান হৈ নাথাকে বা গোটেইবোৰতে সমান ধৰণে গৰম পানীবোৰ লাগিবলৈ পায়। আৰু চবৰে ঘৰৰ বনোৱা পদ্ধতিবোৰ বেলেগ বেলেগ। আপোনালোকে আগতে হয়তো বেলেগকৈ দেখিছে বা বেলেগকৈ বনাই খাইছে, কিন্তু আজি মোৰ এই পদ্ধতিৰে আপোনালোকে চাওক আৰু এই পদ্ধতিৰে এবাৰ বনাই চাওক কেনেকুৱা হয়। আৰু এইখিনি মই 5 মিনিট বইল কৰাৰ পাছত গেছটো অফ কৰি দিছোঁ। তাৰপাছত এই গৰম পানীখিনি পেলাই ইয়াত ঠাণ্ডা পানী দি অকণমান দেৰি ঠাণ্ডা হ'বলৈ দিছোঁ যাতে ই ভিতৰে সিজি নাথাকে। কাৰণ মোৰ 5 মিনিট সিজালোঁ যথেষ্ট সিজিলে আৰু ইয়াক মই অলপ ঠাণ্ডা পানী দি থৈ দিম, অকণমান দেৰি ঠাণ্ডা হ'বলৈ দিম। তাৰপিছত মই ইয়াক যাতে হাতেৰে গুচাব পাৰোঁ। এতিয়া অকণমান দেৰি ঠাণ্ডা হোৱাৰ পাছত ইয়াক মই এখন কেঁচীৰে কাটি দিছোঁ বা আপোনালোকে যিহে সুবিধা হয় কেঁচী হওক বা ব্লেড হওক নিজৰ সুবিধা সাপেক্ষে ওপৰৰ এই অংশটো গুচাই ল'ব আৰু ভিতৰৰ যিটো খাব পৰা অংশ বা যিটো লেটা পলু আমি সেইটো উলিয়াই ল'ম এটা এটাকৈ। আৰু এইটো কাটোতে আমি অত্যন্ত সাৱধান হ'ব লাগে যাতে ইয়াৰ ভিতৰৰ অংশটো কোনোপধ্যে হানি নহয় বা কাট খাই নাযায়। এইখিনি গুচাওঁতে যথেষ্ট সময় লাগে, সেইকাৰণে আমি প্ৰায় অলপ কমকৈ খাওঁ বা তাক কমকৈ খোৱা আৰু এটা কাৰণ আছে। বেছিকৈ খাই দিওঁ একেলগতে বা একেবাৰতে তেতিয়াহ'লে আমাৰ পেট বেয়া হোৱাও চান্স থাকিব পাৰে বা লুজ মোচন হোৱাও চান্স থাকিব পাৰে। গতিকে সাৱধান, যিহেতু ইয়াত প্ৰ'টিন বহুত বেছি সংখ্যক থাকে। আৰু আচ্ছা, প্ৰ'টিনৰ কথা কওঁতে মনত পৰি যায় ইয়াৰ বহুকেইটা ঔষধি গুণো আছে। যেনে ই আমাৰ ডায়েবেটিছ হোৱা চান্সটো খুব কম কৰি পেলায় বা ক্ষীণ কৰি পেলায় বা ডায়েবেটিছ হোৱাৰ পৰা আমাক বচায়। আৰু আমাৰ ইমিউন ছিষ্টেমটো ষ্ট্ৰং কৰি ৰাখে, যিটো আমাৰ এই বৰ্তমান কৰোণাৰ পৰা বাচিবলৈ একদম অত্যন্ত প্ৰয়োজনীয়। আৰু এইখিনি মই আপোনালোকৰ আগত গোটেইখিনি গুচাই লৈছোঁ। গোটেইখিনি গুচোৱাৰ পিছত এইখিনি এতিয়াও খাব পৰা হোৱা নাই। এতিয়া এইখিনি ভিতৰত আৰু এটা বস্তু থাকে যিটো তাৰ মল মূত্ৰখিনি বা পেটুখিনি বা যিখিনি সি পাতখিনি যি সেউজীয়া পাত খাই থাকে আপোনালোকে দেখিলে গম পাব অলপ সেউজীয়া কালাৰ বা অলপ ৰঙচুৱা ৰঙৰ হয়। ইয়াক আমি পৰাপক্ষত নাখাওঁ, কিন্তু কিছুমানৰ ঘৰত এইটো নুগুচোৱাকৈ ডাইৰেক্ট খাই দিয়ে। ইয়াৰ একো ছাইড ইফেক্ট নাই বাৰু, তথাপিতো মই পৰাপক্ষত এইখিনি গুচাই লওঁ যাতে আমি ফুল ছেফ থাকিব পাৰোঁ বা আমাৰ যাতে কোনো হানি নহয় বা অপকাৰ নহয়। এতিয়া মই এইখিনি গোটেইখিনি গুচাই নেদেখাওঁ আপোনালোকক, মই পাৰ কৰি দিছোঁ। তাৰপিছত এতিয়া মোৰ এইখিনি ৰেডি হৈ গৈছে, প্ৰায় গোটেইখিনি মই আনৱান্টেড বস্তুখিনি গুচাই লৈছোঁ বা বেয়া বস্তুখিনি গুচাই লৈছোঁ, সেইখিনি চাব পাৰে। আৰু এতিয়া মই ইয়াতে অলপ পিঁয়াজ লৈছোঁ আৰু অলপ নহৰু, অলপ ক'লা জালুক, নিমখ, মিঠাতেল, টেঙা
আৰু কেঁচা ধনিয়া। তাৰপাছত এখন পেন লৈছোঁ মই, ইয়াতে জুইটো জ্বলাই পেনখন গৰম হ'বলৈ দিছোঁ। পেনখন গৰম হৈ থাকোঁতে মই অলপ মিঠাতেল ঢালি দিছোঁ। বেছি নালাগে ইয়াতে, কাৰণ এইটো বহুত অইলি বস্তু, ইয়াতে বেছি মিঠাতেল দিব নালাগে। আমি অলপ মিঠাতেল দি ইয়াক গৰম হ'বলৈ দিছোঁ ভালকৈ। আৰু ভালকৈ গৰম হোৱাৰ পাছত মই তেলখিনি লৰাই চাইছোঁ এবাৰ। তাৰপাছত যেতিয়াই মোৰ তেলখিনি ভাজিব পৰা গৰম হৈ যাব, প্ৰায় ৰেডি হৈ যাব, তেতিয়া মই পিঁয়াজখিনি তাতে দি দিম। আৰু পিঁয়াজখিনি দিওঁতে সাৱধানে দিব লাগে, যাতে তেলটো হাতত নপৰে বা গৰম তেল হাতত নপৰে। আমাৰ প্ৰায় এইটো হৈ থাকে, আমাৰ এইটো হাতৰ আৰু গৰম তেলৰ মিলন প্ৰায় হৈ থাকে পাকঘৰত, গতিকে সাৱধান। আৰু এই পিঁয়াজখিনি অলপ ভাজি লোৱাৰ পাছত যেতিয়া আমাৰ পিঁয়াজখিনি ট্ৰেন্সপাৰেণ্ট হৈ যাব বা তাক সি নিজৰ এটা তেল এৰিবলৈ আৰম্ভ কৰিব, তেতিয়া আমি তেলখিনি প্ৰায় হৈ গৈছে বুলি গম পাই যাম। তাতে আমি নহৰু কেইফুটা দি ভালদৰে এবাৰ মিলাই দিম। তাৰপিছত অলপ নিমখ নিজৰ সোৱাদ অনুসৰি, মই প্ৰায় নিমখটো আগতেই দিওঁ, যাতে সকলোবোৰ ভালকৈ নিমখৰ লগত মিলি যায় বা যাতে শেষত নিমখ কম নাপাওঁ। তাৰপাছত তেলখিনি আৰু নহৰুখিনি এনেকৈ ভালদৰে ভাজি লৈ যেতিয়া পিঁয়াজখিনি ট্ৰেন্সপাৰেণ্ট হৈ যাব বা কেৰামেলাইজ হৈ যাব, তেতিয়া মই তাত ধুনীয়াকৈ এইখিনি দি দিব পাৰিম। কিন্তু এতিয়ালৈকে হোৱা নাই, আমি চাই আছোঁ, অলপ বাকী আছে আৰু। এইটো আমাৰ একদম চিম্পল ৰেচিপি। ইয়াতে আমাৰ মছলা নালাগে, হালধি নালাগে বা বহুত বেছিকৈ আদা নহৰু প্ৰয়োজন নাই। জাষ্ট পিঁয়াজ, নহৰু দুফুটা। নহৰু আপোনালোকে মন কৰিলে নহৰু নিদিলেও হ'ল, কোনো কথা নাই, নহৰু নিদিয়াকৈও বনাব পাৰে। মই নহৰু খাই ভাল পাওঁ কাৰণে নহৰু দুফুটা দি দিছোঁ। এতিয়া আমাৰ এই পিঁয়াজখিনি ৰেডি হৈ গৈছে, গতিকে মই এইখিনি লেটা পলুখিনি ইয়াতে দি দিছোঁ। আৰু এইখিনি ভালদৰে এবাৰ মিলাই লৈ অলপ দেৰি ইয়াক হাই ফ্লেমত, মই ফ্লেমটো হাই কৰি থৈছোঁ, হাই ফ্লেমত অলপ দেৰি সিজিবলৈ দিম। আপোনালোকে নিজে সিজাটোৰ ওপৰত নিজৰ এইটো ইচ্ছা। যদি অলপ বেছিকৈ ফ্ৰাই কৰি খাই ভাল পায়, তেতিয়াহ'লে অলপ দেৰিলৈকে সিজাব। মই অলপ ক্ৰিস্পি ভাল পাওঁ, অলপ বেছিকৈ ফ্ৰাই কৰি খাই ভাল পাওঁ, সেইকাৰণে মই অলপ দেৰি বেছিকৈ সিজাম। আৰু তাৰপিছত ইয়াত অলপ সিজাৰ পিছত ইয়াত মই অলপ নেমু টেঙা দি দিম। অকল ৰসটো দিছোঁ নেমু টেঙা, যাতে নেমু টেঙাৰ ৰসটো ভিতৰলৈকে ভালকৈ সোমাই যায়। অলপ আগতীয়াকৈ দি দিছোঁ মই, গতিকে যাতে ভিতৰলৈকে অলপ ভালকৈ সোমাই যায়। তাৰপিছত মই আকৌ এবাৰ ভালকৈ লৰাই দিছোঁ, যাতে গোটেইখিনি মিহলি হৈ যায়। আৰু একেবাৰে শেষত আমি জালুক আৰু ধনিয়া দি ইয়াক ফিনিচিং টাচ দি নমাই দিব পাৰিম। বেছি দেৰি আমাৰ, আপোনালোকে দেখিছে আমাৰ বেছি ইয়াত একো বেছি মছলা নাই, বেছি ইনগ্ৰিডিয়েণ্টছ নাই, বেছি কষ্টও নহয়। জাষ্ট ষ্টিৰ ফ্ৰাই, জাষ্ট ফ্ৰাই কৰক আৰু নমাই খাওক। এইটো জাষ্ট আপোনালোকে বনাওঁতে খুব বেছিকৈ বেছি 5 মিনিট। তাৰ আগৰ প্ৰিপেৰেশ্যন টাইমবোৰ অলপ বেছি লাগে। প্ৰিপেৰেশ্যন টাইমটো মেক্সিমাম 20 মিনিট লাগিব, কিন্তু কুকিং টাইম বুলি ক'বলৈ গ'লে বেছিকৈ বেছি একদম মেক্সিমাম 5 মিনিটছ। আপোনালোকে দেখি আছে মই বেছি দেৰি ফ্ৰাই কৰা নাই, মই জাষ্ট দিছোঁ, পিঁয়াজখিনি কেৰামেলাইজ হৈছে আৰু তাৰপিছত মই এইখিনি দি দিছোঁ। আৰু তাৰপিছত সেই টেঙা দি মই ভালকৈ মিলাই দিছোঁ, নিমখ টেঙা দি। আৰু আচ্ছা, মই মেডিচিনেল বেনিফিটছৰ কথা কৈ আছিলোঁ, ঔষধি গুণৰ কথা কৈ আছিলোঁ। মই গম পাইছোঁ এই ডায়েবেটিছৰ পৰা বচাই বা আমাক আমাৰ ইমিউন ছিষ্টেমটো ষ্ট্ৰং কৰি ৰাখিবলৈ সহায় কৰে। আৰু ই আমাক আমাৰ মাচলবোৰ, আমাৰ যিবোৰ মাচল আছে, বডিৰ মাচলবোৰ ষ্ট্ৰং কৰি ৰাখিবলৈ সহায় কৰে। আৰু ই আমাক এলজাইমাৰৰ পৰা প্ৰতিৰোধ কৰে। এলজাইমাৰ নামৰ যিটো বেমাৰ আছে, সেই বেমাৰটোৰ পৰা প্ৰতিৰোধ কৰে। আৰু এই লেটা পলু যিটো, এইটো বহুত বেছি হাই প্ৰ'টিন থাকে, বহুত বেছি প্ৰ'টিন থাকে ইয়াতে। কিন্তু কিছুমানে বেয়া পায় বা অলপ দেখিবলৈ অলপ বেলেগ হোৱাৰ কাৰণে ইয়াক হয়তো নাখায়। আৰু এতিয়া আমি ইয়াতে জালুকটো দি, এই গুড়ি জালুক, মই গুড়ি আগতে ৰেডি কৰি থৈছোঁ, গুড়ি জালুক দি আপোনালোকে ইচ্ছা কৰিলে জালুকৰ সলনি জলকীয়াও দিব পাৰে। মই জলকীয়াতকৈ জালুকটো বেছি ভাল পাওঁ, কাৰণ এইটো এক্সটিক ডিছ, অলপ বেলেগ ধৰণে খাই বেছি ভাল লাগে। মই জলকীয়াতকৈ ইয়াত জালুক দি বেছি ভাল পাওঁ। আকৌ এবাৰ মই জালুক দিয়াৰ পিছত অলপ ভালকৈ মিলাই দিছোঁ। তাৰপিছত আকৌ অকণমান দেৰি সিজিবলৈ দি ভালকৈ অলপ চাওক, এতিয়ালৈকে মই ফ্লেমটো হাই কৰি থৈছোঁ, মই গেছটো কমাই দিয়া নাই, মই হাই ফ্লেমত থৈছোঁ, কাৰণ মই যথেষ্টখিনি তেল দিছোঁ আৰু এইটো ওপৰতো ক্ৰিস্পিয়ে, গতিকে আপোনালোকৰ পেনখনত লাগি ধৰা, ফ্ৰাইং পেনখনত লাগি ধৰা কোনো কথাই নাই। আৰু এতিয়া
অলপ কেঁচা কটা ধনিয়া দি মই ইয়াক এবাৰ ভালকৈ লৰাই মই ইয়াক প্ৰায় অফ কৰি দিব পাৰি, বা আপোনালোকে থ'লে অকণমান দেৰি থ'ব পাৰে, 1 মিনিট বা 30 ছেকেণ্ড, তাৰপিছত নমাই দিব পাৰিব। এতিয়া গেছটো অফ কৰি বাছ ৰেডি টু কুক। আৰু আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। আকৌ এবাৰ লগ পোৱাৰ আশাৰে মই বিতুপন বুঢ়াগোহাঁই আজি আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।